जिसु ख्रिस्टनि मुङै साफ्रोम नायगिरि नोंथांमोनखौ खुलुमहरदों आरो लोगोसेयैनो फिन दिनैनि गोदान भिडिअनि गेजेरजों बयबो नायगिरि नोंथांमोनखौ बरायदों। अनजाग्रा प्रिफार नोंथांमोननो बेबायदि मोनसे गोदान रादाब लानानै फैदों जेराव गलाघाट डिस्ट्रिक्टआव जानाय मोनसे जाथाय आदिबासी सुबुंफोरनि गेजेराव नखरसे सुबुङा जिसु ख्रिस्टखौ नाजावबाय आरो जिसु ख्रिस्टखौ नाजावनायनि थाखाय समाजा मिटिं खालामदों आरो मिटिं खालामनानै बिथांखौ हिन्दु समाजाव लाबोफिननायनि माखासे राहा लामाफोरखौ लादों। तो बे भिडिअनि गेजेरजों बे रादाबनि गेजेरजों नोंथांमोना मोनथिनो मोनगोन दि बै नखरा माबायदि जिसु ख्रिस्टखौ नाजावनो गोनां जादोंमोन, माबायदि परिस्थितियाव जिसु ख्रिस्टखौ नाजावदोंमोन, बेफोर गासैखौबो नोंथांमोना नुनो हागोन। दा बे रादाबखौ नोंथांमोननो दिन्थिनायनि सिगांनो गोदान नायगिरि साफ्रोमखौबो खावलायनो हास्थायदों, सोरबा जुदि आंनि चेनेलाव गोदान फैदोंब्ला दासिमबो जुदि साबस्क्राइब खालामाखैब्ला चेनेलखौ साबस्क्राइब खालामना लागोन, जेन फैबाय थानाय समाव बेबायदिनो ख्रिस्टियान रिलेटेड सोमोन्दो थानाय रादाबफोरखौ मोनबाय थानो हायो आरो लोगोसेनो इसोरनि बोसोनखौ मोनबाय थानो हायो। बिनि थाखाय मोनसे एबा साबस्क्राइब खालामना लागोन आरो लोगोसेयैनो मोनसे लाइक होनानै गालांगोन आरो लोगोसे शेयार खालामगोन। अनजाग्रा प्रियफोर, येस, दिनै आसामाव गोबां दुखुनांथावनायै जायफोरा जिसु ख्रिस्टखौ नाजावदों, जायफोरा जिसु ख्रिस्टखौ नाजावबाय, बिथांमोनखौ गोबां रोखोमनि मुं होनानै निन्दियो, जेरावहाय धोन दौलत होदों, बायदिसिना थाखा फैसा होनानै, बायदिसिना मोदोम फोसाबनायनि, बेराम फोसाबनायनि लुबैनाय होनानै ख्रिस्टियान खालामदों होननानै मिडियानि मानसिफोर, रायजो राजाफोर, सुबुंफोरा बेफोरबायदि बाथ्राफोरखौ बुङो। नाथाय अनजाग्रा प्रियफोर, दिनैनि बे भिडिअआव जि मिडियानि सुबुङा जाय बेक्तिया जिसु ख्रिस्टखौ नाजावदोंमोन, बै बेक्तिया थोंजोङै बुंदों, मोजाङै बुंदों, मानो जिसु ख्रिस्टखौ नाजावनो गोनां जाखो आरो आङो हिन्दु समाजाव थांफिननाय नंलिया होननानै बै आइजो आरो नखरनि मानसिया रोखायै बुंदों। बे भिडिअ क्लिपखौ नोंथांमोना नायदो, बिनि उनाव जोबनायाव आङो फंनैसो बुंनानै फोजोबहैगोन। এনেদি পথাৰত আচলতে আপুনি যদি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে, আপুনি যিকোনো দুৰাৰোগ্য ৰোগৰ পৰা হাত সাৰিব পাৰে, সেই বিশ্বাস লৈ পিনি এঘৰ পৰিয়ালে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত আজি এনেদৰে ৰাজহুৱা সভা অনুষ্ঠিত হৈছে আৰু ৰাজহুৱা সভাত তেওঁলোকে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মই বৰ্তমান সেই স্থানত উপস্থিত আছোঁ আৰু সমগ্ৰ দৃশ্য নিউজ 18 সমস্যা দৰ্শকক মানে দেখুৱাইছোঁ। আচলতে বৃহৎ জাল পেলাইছে ধৰ্মান্তকৰণক লৈ পিনি। আচলতে পূৰ্বতে যিসকল আদিবাসী ভাইসকল আছিলে তেওঁলোকে হিন্দু আছিলে, হিন্দু সনাতন থকাৰ পাছত এই খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষণ হৈ তেওঁলোকে বিভিন্ন সময়ত দেখা যায় খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। আৰু মই পোনে পোনে যাম আচলতে যিগৰাকী লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে তেওঁৰ পৰা অকণমান দুআষাৰ জানিম। দাদা, আপোনাৰ ভাল নামটো ক'বচোন। ভাল নামটো? হয় হয়, কি নাম? মোৰ মানা কেৰকেটা। আপোনাৰ পূৰ্বতে আপুনি হিন্দু আছিল? হিন্দু আছিলোঁ। কিমান বছৰ আছিল হিন্দু? জন্মৰ পৰাই হিন্দু আছিলোঁ। হয়, এতিয়া খ্ৰীষ্টান ধৰ্ম কিমান টাইমত গ্ৰহণ কৰিলে? এতিয়া 4 মাহমান হৈছে। 4 মাহ হৈছে। আপোনাৰ কিবা কি হৈছিলে আচলতে, ঘটনাটো কওকচোন। মোৰ কি বেমাৰ হৈছিলে? খ্ৰীষ্টান ধৰ্ম কেলৈ ল'বলগীয়া হ'ল? হেৰি প্ৰাৰ্থনা বিনতি কৰালোঁ তাত গৈ, তো ভাল হ'ল। ভাল হোৱাৰ কাৰণে জানিম মই তাতে হেৰি খ্ৰীষ্টান ধৰ্ম লৈ ল'লোঁ। আজি মিটিং হৈছে, আপোনাক হিন্দুলৈ পুনৰ ঘূৰি আহিবলৈ ৰাইজে অনুৰোধ জনাইছে, আপোনাৰ পৰিয়ালৰ অনুৰোধ জনাইছে, তথাপি আপুনি এতিয়া কি ডিচিশ্যন লৈছে? মই এতিয়া ডিচিশ্যন দিবলৈতো আৰু কি কৰিম, মহিলাও যদি একেলগে, তেতিয়া মই হিন্দু ধৰ্মত ঘূৰিয়ে আহিম। মহিলা ঘৰৰ পৰা ওলাই গুচি যাব, তেতিয়া মহিলাজনক কোনে হেৰি কৰিব? ঘূৰি নাহে হা? আপুনি এতিয়া ঘূৰি নাহে? মই যদি ৰাইজে হেৰি কৰি দিয়ে চব, মৰিবলৈতো একদিন আছে। হেৰি বিনতি প্ৰাৰ্থনা কৰিলেও মৰিবই লাগিব আৰু ধূপ ধূনা জ্বলালেও মৰিবই লাগিব। এতিয়া ৰাইজে যদি সেইটো কৰি দিয়ে মোক, মই আহাতে আছোঁ। ক'ত গ্ৰহণ কৰিছিলে খ্ৰীষ্টান ধৰ্মটো? ক'ত লৈছিলে আপুনি? ডিফুত লৈছিলোঁ। ডিফুত লৈছিলে? আদাৰৰ ওচৰত লৈছিলে? অঁ। কি কৈছে, কেনেধৰণে গ্ৰহণ কৰিছিল? কেনেধৰণত মানে 1.5 মাহ বিনতি কৰালে, বিনতি প্ৰাৰ্থনা কৰালে, তাৰপাছত বেমাৰটো কমি আহিলে, তাৰপাছত 2 মাহ হৈ গ'ল, 2 মাহলৈকে বেমাৰটো নুকালে। তাৰপাছত কৈছে এনেকুৱা বিনতি প্ৰাৰ্থনা কৰি যদি থাকিব হ'লে তোৰ বাপ্তিস্মা নল'লে তোৰ বেমাৰটো আৰু ঘূৰি আহিব। তেতিয়া মই বাপ্তিস্মা লৈ ল'লোঁ। ইমানেই কথা মোৰ। এতিয়া মানে আপুনি ভালে আছে? অঁ, ভালে আছোঁ। আপোনাৰ ল'ৰা ছোৱালী কেইজন? মোৰ ল'ৰাই অকল 3জন। তেওঁলোকে হিন্দু হৈ আছে? হিন্দুৱে আছে। এতিয়া আপোনাক ল'ৰা 2টা হিন্দু আছে। এতিয়া যেনিবা আমি 3জনেহে খ্ৰীষ্টান হৈ গৈছোঁ, সৰু ল'ৰাটো আৰু আমি 2 বুঢ়া বুঢ়ী।
এতিয়া মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ আচলতে যি এই মন্দিৰত স্থলীত এনেদৰে ৰাজহুৱা এক সভা অনুষ্ঠিত কৰিছে গাঁৱৰ ৰাইজে আৰু গাঁৱৰ ৰাইজে সকলো হিন্দু সম্প্ৰদায়ৰ লোক তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা ধৰ্মান্তৰণ হোৱাৰ লগে লগে তেওঁলোকে চিন্তিত হৈ পৰিছে কাৰণ এজন এজনকৈ যেতিয়া খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষণ হয় নিশ্চয় সেই গাঁওখনত এটা দুৰ্প্ৰভাৱ পৰিব আৰু এই সন্দৰ্ভত তেওঁৰ পত্নী আছে পত্নীৰ ওচৰলৈ মই পোনে পোনে যাম আৰু দুআষাৰমান তাত জানিম অকণমান তেওঁৰ পৰা বাইদেউ জহাৰ জানা हाँ जोहार আপুনি খ্ৰীষ্টান ধৰ্ম ল'লে আপোনাৰ এতিয়া আজি মিটিং হৈছে কেনেকৈ কি হ'ল কি নকম আৰু বেমাৰ পৰা আৰু ভাল হ'লে আৰু মই ধৰ্ম ল'লোঁ আৰু তো ধৰ্ম হিচাপে আৰু এইটোৱে থাকিম আৰু খ্ৰীষ্টানতে থাকি অঁ খ্ৰীষ্টানটো কি বেমাৰ হৈছিল আপোনাৰ মোৰতো হাতটো কাৰণতে আৰু মোৰ মটাৰ মাৰি তাৰ যে তাৰ কিবা কুকুৰা বেমাৰ দেই কুকুৰা বেমাৰ পৰা তোহে বেলেগ হয় নাই সব মিলি পিনি থাকিম এহেঁতি কীৰ্তন কৰিব মই যিচু কৰিম কেনেকৈ হ'ব তেওঁলোকে কীৰ্তনত হৰিনাম মই ধৰ্মটোহে লৈছোঁ দেই হয় নেকি তেওঁলোকে এতিয়া আপোনালোকে সিদ্ধান্ত লৈছে এই গাঁৱৰ পৰা আপোনাক বেদখল কৰিব থাকিব নেকি কি কৰিব পঠিয়ালে গুচি যাম কি কৰিম আৰু ইমান ডাঙৰ বেমাৰ আছিলে ভাল হৈ গ'ল এতিয়া যদি চবেই খেদাইছিলে যাম একো নহয় গুচি যাম যিচুৱে ইমান ডাঙৰ তাক বেমাৰ ভাল কৰিলে তো মোকতো নিশ্চয় মাটি দিব নহয় মোৰ মাটি নেলাগে নহয় যিচুৱে য'ত ল'ব তাক বিশ্বাস কৰিলোঁ যেতিয়া এইটোৱে থাকিম আৰু হয় মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ আৰু মই মহিলা আছে গাঁৱৰ মহিলাসকল আছে তেওঁলোকৰ ওচৰলৈ যাম অকণমান দুআষাৰ জানিম আচলতে অকণ আপোনাৰ পৰা জানিম গোটেই ধৰ্মান্তকৰণক লৈ পিনি এটা ডাঙৰ মিটিং এটা হৈ আছে ইয়াত আচলতে তেওঁলোকে পূৰ্বতে হিন্দু আছিলে তাৰপিছত আচলতে তেওঁলোকে যেতিয়া বেমাৰৰ কথা কৈছে বেমাৰ ভাল হ'লে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম ল'লে গোটেই কথাটো আচলতে এক পাক লগা তেওঁলোকে কিবা লোক বা প্ৰবচন দিছে বা হেৰি কৰিছে আচলতে আপুনি ডক্টৰৰ ওচৰলৈ যায় যেতিয়া এজন খ্ৰীষ্টান ডক্টৰ হ'ব পাৰে মুছলিমো হ'ব পাৰে কাৰণ যদি বেমাৰ ভাল হয় তেওঁ আপুনি সেই ধৰ্মটো লৈ নেকি সেই কথাটো কৈছিলে গোটেই কথাটো অকণ জানিব মইতো সেইটোৱে ক'ব বিচাৰোঁ তো আমিতো জন্মগতৰ পৰা যেনিবা হিন্দুৱে আছোঁ আৰু হিন্দুৱে থাকিব লাগিব এইটো ধৰ্ম নিজৰ নিজৰ জাতি নিজৰ ধৰ্ম এইটো যোনে যেনেকুৱা জন্মগত হৈছে সেনেকুৱা ধৰ্ম পাইছে আমি হিন্দু জন্মগত হ'লোঁ তো হিন্দু পালোঁ তো আমি কিবা দুখ বিপদ হ'লে যেনিবা হিন্দুক এৰি যেনিবা খ্ৰীষ্টানটো হ'ব নোৱাৰোঁ আমি কিবা পেটৰ বিষ হ'ল আমি ডক্টৰৰ ওচৰত গ'লোঁ হিন্দুৱে আছিলে নে খ্ৰীষ্টানে আছিলে নে কিবা মুছলমানে আছিলে সেইটোতো আমি গম নাপাওঁ যদিও গম পালোঁ তো আমিতো সেইজন ডক্টৰে আমাক ভাল কৰিলে বুলিতো আমি সেইজন মানে সিহঁতৰ ধৰ্মতো আমি যাব নোৱাৰি আমি ভাল হ'লোঁ ভাল হৈ আমি আকৌ আমাৰ নিজৰ ঘৰত আহি আৰু যেনিবা আমি যেনেকৈ আছিলোঁ সেনেকৈ থাকিব লাগে এতিয়া খুৰীৰ কোৱা মতে যেনিবা বেমাৰ ভাল হ'ল আমি হিন্দুক এৰি খ্ৰীষ্টানত গ'লোঁ যে আমাৰ বেমাৰ ভাল হ'ল এতিয়া তেওঁ কিন্তু চিন্তা নকৰিলে যে তাৰ দুজন ল'ৰা আছে তাৰ বোৱাৰী আছে সেই কথাটো চিন্তা নকৰিলে কিন্তু সেই কথাটো চিন্তা কৰিব লাগিছিলে এতিয়া সি যদি হিন্দুত এৰি খ্ৰীষ্টানত গুচি যায় তেওঁৰ ল'ৰা ছোৱালী বা বোৱাৰীয়ে কি কৰিব ভৱিষ্যতে তো আমিতো ৰাইজে মিলি চাম হ'লেওতো ঘৰত যদি দুখ বিপদ হয় তেতিয়াতো মা দেউতাৰ দৰকাৰ হ'ব সেই কথাষাৰটো এতিয়া খুৰীয়ে চিন্তা কৰিব লাগিছিলে কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আচলতে যদি বেমাৰ ভাল হয় খ্ৰীষ্টান ধৰ্ম ল'লে তেতিয়া অসমত যিসকল দুৰাৰোগ্য ৰোগীসকল আছে যাৰ বহুত ডাঙৰ বেমাৰ আছে চবে খ্ৰীষ্টান ধৰ্ম ল'বলৈ আহিব সেয়াই কথা আৰু যদি বেমাৰ হয় এতিয়া মানুহৰ কিমান ডাঙৰ বেমাৰ হৈছে পেটৰ বেমাৰ হৈছে কিছুমানৰ কিবা চকু কিবা কেঞ্চাৰ আছে কিবা এক্সিডেণ্টে হৈছে তো চবে মিলি তেতিয়া আমি হিন্দুবাসীয়ে গৈ আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব লৈ আৰু আমাৰ নিজৰ বেমাৰৰ প্ৰব্লেমবিলাক আমি ক'ব লাগিব আৰু আমাৰ বেমাৰখিনি যেনিবা ভাল কৰিব লাগিব সেই খ্ৰীষ্টান ধৰ্ম লৈ যেনিবা আমি দেখিছোঁ আদিবাসীৰ মাজত মানে মেৰাপানী যি সীমান্তত আদিবাসী সমাজৰ মাজত এইটো ধৰ্মান্তকৰণ বেছি খ্ৰীষ্টান ধৰ্মলৈ গৈছে এইটো সেয়াই মইতো একেটা কথাকে ক'ব বিচাৰোঁ যে আমি আগৰ পৰা যেনেকৈ হিন্দু ধৰ্মত আছিলোঁ সেনেকাই থাকিব লাগে কিয়নো আমি নিজৰ ধৰ্ম এৰি বেলেগ ধৰ্মত যাব লাগে আমিতো আগৰ নিচিনা আছোঁ আগৰ নিচিনাই থাকিব লাগে সেয়াই কথা মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰীলৈ হয় আমি দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য নিউজ দৰ্শকসকলক এনেদৰে সভা অনুষ্ঠিত কৰি তেওঁলোকে এক সিদ্ধান্তত উপনীত হৈছে আৰু গাঁওবাসীয়ে তেওঁলোকক বাৰম্বাৰ অনুৰোধ জনাইছে তেওঁ
খ্ৰীষ্টান ধৰ্মত যোৱাৰ পাছতো তেওঁক গাঁওবাসীয়ে যি উদ্ধাৰণি দিব লাগে গাঁওবাসীয়ে বহন কৰি তেওঁক উদ্ধাৰ কৰিব তেওঁ পুনৰ হিন্দু ধৰ্মলৈ ঘূৰি আহিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো তেওঁ কিন্তু এটা কথাতে অটল হৈ আছে তেওঁক যিশুৱে ভাল কৰাৰ পিছত তেওঁ কেতিয়াও ঘূৰি নাহে হিন্দু ধৰ্মলৈ साफ्रोमबो नायगिरि नोंथांमोना बे रादाबखौ मोननो हाबाय बे रादाबा जाहैबाय गलाघाट डिस्ट्रिक्टनि शिशुपानी होननाय ओनसोलाव जानाय मोनसे जाथाय जेराव जाय नखरा एक्सपिरियेन्स मोनदों जिशु ख्रिस्टआ इसोर होननानै मानोना बिथांमोननि नखराव गोबां समस्या दङमोन जेंना दङमोन बेरामफोर दङमोन बै बेरामफोरखौ जिशु ख्रिस्टआ बिथांमोननिफ्राय गोजान खालामनानै होदों बिथांमोननिफ्राय गासैखौबो गोजान खालामदों गासै बेरामफोरखौ सोखानानै होदों आरो बेखौ बिथांमोना एक्सपिरियेन्स मोनदांदों नाथाय जिथु इन्टारभिउ लाग्रा बिथाङा नायगिरदों ख्रिस्टियाननि गोरोन्थिखौ जे माबाफोर गोरोन्थि जादों नामा माबाफोर धोन दौलत होनासो खालामदों नामा बेफोरबायदि बुंदों आरो बै आइजोनियाव जायहा जिशु ख्रिस्टखौ मोनदों बै आइजोनियाव सोंदोंमोन जे नोङो दायो हिन्दु समाजाव फैफिनगोन ना फैफिना हिन्दु फोथायनायाव फैगोन ना फैया आरो बै आइजोआ मा एसे बोलो गोरायै थोंजोङै बुंनो हादों जे आङो थांफिना समाजा आंखौ होखारब्लाबो आङो थाङा जोङो थांनाय नङा होननानै बुंदों जोंहा जिशु ख्रिस्टखौ मोनबाय जों जिशु ख्रिस्टनियाव दङ जोंनो हा होआ होनब्लाबो सानसे जिशु ख्रिस्टआ जोंनो हा होगोन होननानै बेसेबां कनफिडेन्सजों बुंदों प्रेज द लर्ड इसोरनि बाख्नायजानाय जाथों दिनै बुहुमाव जोंनि ओनसोलाव जोंनि जायगायाव जिशु ख्रिस्ट नाजावनाया माबा प्रलोभन माबा लुबैहोनानै नाजावहोनाय होननानै बुंबाय थायो नाथाय बेयाव इन्टारभिउ लाग्राया जेननो गोनां जादों बै आइजोआ थोंजोङै बुंदों जों बेफोरखौ मोनाखै आरो इन्टारभिउ लाग्राया गुबुन हिन्दु आइजोनियाव सोंहैदों जोंबो बेखौ सिन्था खालामदों होननानै बुंदों देट मिन्स बिसोर माबा मोनसे मोनदों नामा धोन दौलत मोनदों नामा बे लामाजों बाथ्राखौ लांबावनो नागिरदों नाथाय जों बयबो मोनथिगौ नङा होमब्ला अनजाग्रा प्रियफोर जिशु ख्रिस्टनियाव फैनाया धोन दौलतजों नङा धोन दौलत होनानै जिशु ख्रिस्टखौ माब्लाबाबो मोना जाय आइजोआ जाय नखरा दिनै जिशु ख्रिस्टखौ मोनबाय जिशु ख्रिस्टनि गोजोननाया बे नखराव थाबाय जेसेबां दुखु फैब्लाबो जेंना फैब्लाबो खैफोद फैब्लाबो बिथांमोना रंजाबाय थासिगोन अनजाग्रा प्रियफोर बिथांमोननि थाखाय आरज खालामगोन बिथांमोननियाव गोबां तारुनाफोरा फैनो हागौ नाथाय नों आरो आं दिनै भिडिअ नायनानै बे रादाबखौ मोननायनि गेजेरजों जोङो आरजजों लोगोसे बिथांमोननो जों हेफाजाब होनि जों बिथांमोननि मुंखौ मोनथिया जानो हागौ बिथांमोननि नखरखौ मोनथिया जानो हागौ जों बिथांमोननि न'खौ मोनथियाखै बिथांमोनखौ जों लोगो मोनाखै नाथाय अनजाग्रा प्रियफोर जिशु ख्रिस्टआ मोनथियो दा बेयावहाय बिथांमोनखौ जेन बोलो होथों फोथायनायाव बोलोग्रा जाबावलांथों बेनि थाखाय आरज खालामदो देवब्ला प्रियफोर नोंथांमोना बे रादाबखौ मोननायनि गेजेरजों निस्सय माबा मोनसे सोलोंदों माबा मोनसे आत्मिक जिउआव बोलो मोनदों बेखौनो फोथायनानै आरो इयुनाव मोनसे गोदान भिडिअ लाना फैफिनगोनखौ आसा मिजिं दोननानै दिनैनि भिडिअखौ बेसेयावनो दोनथ'बाय थेंक इउ